নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ ৰূপজ্যোতি পৰাশৰ তো বন্ধুসকল আজি মই আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ' নেকি আমি যাম এখন বৃদ্ধাশ্ৰমত অমৰাৱতী বৃদ্ধাশ্ৰম অখিল ভাৰতীয় অমৰাৱতী বৃদ্ধজন সেৱাৰ আশ্ৰম আৰু সেই আশ্ৰমখনত আছে বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু তেখেতসকলক অকমান মনটো ফূৰ্তি দিবৰ কাৰণে মনটো আনন্দ দিবৰ কাৰণে বিহু বুলি তালৈ যাবলৈ ওলাইছো গতিকে মোৰ লগত কাজু যাব আৰু আমি তাত গৈ তেওঁলোকে এটা অকমান ফূৰ্তি কৰিব এটা অনুষ্ঠান পাতিছে তেওঁলোকে তাত আমি অকমান সহায় কৰি দিম গৈ বাদ্যযন্ত্ৰ বজোৱাত আৰু গতিকে গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাই ৰাখিম খুব ভাল লাগিব তেওঁলোকৰ লগত থাকি গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ লেটস গো ফাইনেলি বন্ধুসকল মই আহি পাই গ'লোহি অখিল ভাৰতী বৃদ্ধজন সেৱা আশ্ৰম ইয়ালৈ আমি আহিছোঁ যেহেতু ইয়াত এটা অনুষ্ঠান আছে সেই আইসকলে বয়োজ্যেষ্ঠসকলে অকণমান ফূৰ্তি কৰিব এটা অনুষ্ঠান পাতিছে তাত অকণমান সহযোগ কৰিবলৈ আহিছোঁ গতিকে আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাই থাকিম চাই থাকিব আৰু গোটেই আশ্ৰমখনৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম চাই থাকক আপোনালোকে বলক তো পোনপ্ৰথমতে বন্ধুসকল একদম মুক্ত আকাশৰ তলত মুকলি কাষত ব্ৰহ্মপুত্ৰ তাৰ মাজতে এয়া অমৰাৱতী যোৰহাট বৃদ্ধাশ্ৰম আমি সোমাই যাওঁ বলক কি সুন্দৰভাৱে সজাই তুলিছে আশ্ৰমখন ভিতৰটো খুব ধুনীয়া বন্ধুসকল আপোনালোক আহিব পাৰে আৰু তেখেতসকলক অকণমান মৰম যাচিবলৈও আপোনালোকে আহিব পাৰে বিহু পূজা সংক্ৰান্তি যিয়েই নহওক আপোনালোক আহিব পাৰে তেওঁলোকক অকণমান আনন্দ দিবৰ কাৰণে আৰু এটা কথা কওঁ বন্ধুসকল যে ইয়াৰ যোনটো কেম্পাছ সেই কেম্পাছটো খুব ধুনীয়া চাবলগীয়া হয় আৰু খুব ভাল লাগে আহি পেলাই তেওঁলোকৰ লগত কথা পাতি তেওঁলোকেও ভাল পায় এয়া বন্ধুসকল ইয়াৰ মাটি বাৰী মাটি এইবিলাকৰ জোখ মাখবোৰ আছে আপোনালোকে নিজে পঢ়ি ল'ব কি সুন্দৰভাৱে গছ পুলিবিলাক ৰুই থৈছে চাৰিওফালে সেউজীয়া একদম মন প্ৰাণ ভৰি যোৱা এটা পৰিৱেশ আৰু তেওঁলোকৰ লগত যিকিকণ সময় কটাম আমি সেই কটোৱা সময়কিকণ খুব আনন্দদায়ক খুব তৃপ্তিদায়ক খুব মানে ভাল লগা এটা দিন বন্ধুসকল আমি আহি আছোঁ আশ্ৰমৰ ভিতৰলৈ তেওঁলোকে কি ব্যৱস্থা কৰিছে আমি চাই পেলাই আমি ধুনীয়াকৈ তেওঁলোকক সংগত কৰি দিম বাদ্যযন্ত্ৰ বজোৱাত তেওঁলোকে কি অনুষ্ঠানসমূহ কৰিব বহুত উৎসাহেৰে বাট চাই থাকে কিবা এটা কৰিম বুলি তেওঁলোকে আৰু বৰ আনন্দ পায় কিবা এটা কৰিবলৈ পালে তেওঁলোকে আৰু ভাল লাগে আমাৰো তেওঁলোকক অকণমান সহায় কৰিবলৈ পালে মোৰ একদম মনটো ভাল লাগে যিয়ে নহওক সেইয়া আশ্ৰম সেইখনতে থাকে সকলো বৃদ্ধ সেৱা আশ্ৰম এইখন গতিকে ইয়াতে চব থাকে একেলগে আৰু খুব আনন্দ মনেৰে থাকে ভাল লাগে যিয়ে নহওক গোটেই পৰিৱেশটো আপোনালোকক মই দেখুৱাই থাকিম চাই থাকিব আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই থাকিবলৈ আপোনালোকক চেষ্টা কৰিম চাই থাকক পোনপ্ৰথমতে তেওঁলোকে প্ৰাৰ্থনা আৰম্ভ কৰিছে প্ৰাৰ্থনা আৰম্ভ কৰি পেলাই তেওঁলোকে অনুষ্ঠানবিলাক আৰম্ভ কৰিব যিহেতু নেগেৰা নাম গাব আৰু নেগেৰা নামত আমি সহযোগ কৰিছোঁ মোৰ লগত কাজু আহিছে গতিকে সি নেগেৰা বজাব যিহেতু আমাক অকণমান তেওঁলোকক সহায় কৰিবলৈ মাতিছে যিহেতু আৰু তেওঁলোকক সহায় কৰিবলৈ পালে অকণমান ভালো লাগে দিয়কচোন মনটোত ভাল পায় অকণমান আৰু গতিকে চাই থাকক ভিডিঅ'টো গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম
আমাৰ অনুশীলন কোনো হয় নাই এয়া পাইছো দুইজনকে যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব বংশীনাৰে বৃন্দাবনে বজাই পাহি নারায়ণ নারায়ণ বাউখিলারে গোপিনীরা নরহে পুরাণ পাতিয়েৰে কোনে বুটলি হৈ আনিব পকা পকা বগৰী তলি পৰি কৰিব কৃষ্ণাই মূৰৰে বকুল ফুলে পাই নিয়া পাই মুকলি হলৈ গোবিন্দাই দেউতাই পন্ধাই মানুৰি কেদে জীৱনে মলাই গোবিন্দাই তলে ঠিকানা গুণাৰে কেতুলিয়ে হৰিণা বন্ধুসকল এনেকৈ এয়া চাহ খাবলৈ বহিছোঁ চাহ খাবলৈ দিছে আৰু এয়া কাজু আছে লগত
আমি অলপ সহায় কৰি দিলোঁহি, মনটো ভাল লাগিলে আইতাসকলৰ লগত। আৰু এনেকৈ চাই থাকক আৰু ভিডিঅ'টো। সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। দেৰিকৈ হ'লেও সকলোকে আকৌ পুনৰবাৰ বিহুৰ শুভেচ্ছা জনালোঁ। গতিকে চাই থাকক। বন্ধুসকল, অনুষ্ঠানৰ অন্তত আমাক দুইটাকে অকণমান মৰম যাচিলে, এখন ফুলাম গামোচা আমাক পিন্ধাই। সঁচাকৈ খুব আনন্দৰ এটা দিন আৰু এটা খুব স্মৰণীয় মুহূৰ্ত। এইবিলাক সময় সঁচাকৈ এটা স্মৰণীয় দিন হিচাপে ৰৈ যাব। ৰূপজ্যোতি চক্ৰৱৰ্তী তেওঁ বৰ সুন্দৰ ঢোল বজায় আৰু আমাক সকলোকে ইমান উৎসাহ দিলে, তেওঁক ধন্যবাদ দিছোঁ আৰু তেওঁ ভৱিষ্যত জীৱনৰ উন্নতি কামনা কৰিছোঁ। এতিয়া আমাৰ বাইদেৱে তেখেতক এখন ফুলাম গামোচাৰ সৈতে সন্মান জনাব। আমাৰ দুয়োৰে ভৱিষ্যতে আমি কিবা অনুষ্ঠান হ'লে নিমন্ত্ৰণ কৰিম, আমাক সহায় কৰিব লাগিব আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। তো বন্ধুসকল, এনেকৈ অকণমান মৰম যাচিলে গামোচা পিন্ধাই কাজুকে আৰু মোকে। তো ভাল লাগিলে, আইসকলৰ লগত বয়োজ্যেষ্ঠসকলৰ লগত অকণমান আনন্দ কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে, আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।